নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ মই নিবেদিতা আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টো শেষলৈ চাই যাম। আৰু আজি মই যিহেতু মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঠিক আছে, আজি মই কি বনাওঁ সেইটোৱে দেখাম। ভিডিঅ'টো শেষলৈ চাই থাকক। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চাওমিনৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এয়া মই দেখিছেনে, এই কেপচিকাম অলপ লৈছোঁ, এয়া মিট মছলা এভৰিডে, এয়া অলপ বন্ধাকবি, এয়া অলপ গাজৰ আৰু এটা পিঁয়াজ। চাওমিন যিহেতু অলপেই হয় বনাম, সেইকাৰণে বেছি মানুহ নাই, যিহেতু হাজবেণ্ড আৰু মই। তেতিয়াহ'লে আমি এতিয়া বনাওঁ। প্ৰথমে তাতে তেল দিলোঁ, এতিয়া তেলটো অলপ গৰম হ'ব দিলোঁ। গৰমৰ লগে লগে আমি এতিয়া এড কৰিম কাটি থোৱা পিঁয়াজখিনি। এতিয়া আমি পিঁয়াজখিনি ভাজি আছোঁ। ইয়াত আমি অলপমান অলপ কালাৰৰ কাৰণে মই ইয়াতে যিহেতু চয়া চচৰ ব্যৱহাৰ নকৰোঁ, সেইবাবে মই এতিয়া অলপমান হালধি এড কৰি কিনে ইয়াতে কালাৰ আনিব চেষ্টা কৰিম। বেছি নিদিওঁ, অলপমান দিম কালাৰৰ কাৰণে। বেছি দিলে ভাল নালাগিব, সেইকাৰণে অলপমান কালাৰৰ কাৰণে যায়। ভাজি থাকিব লাগিব। দেখিছেনে অলপমান কালাৰটো আহিছে। ইয়াতে আমি এড কৰি দিওঁ বন্ধাকবিখিনি। যিহেতু অলপ এতিয়া ঘৰুৱা হিচাপে বনাইছোঁ, সেইকাৰণে ৰেষ্টুৰেণ্ট ষ্টাইলৰ বনাব নোৱাৰোঁ, তথাপিও ট্ৰাই কৰিছোঁ ঘৰত। এতিয়া আমি এড কৰিম তাৰ গাজৰখিনি। আমি এড কৰিম কেপচিকাম। এতিয়া আমি ভাজি আছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ ইয়াৰ লগত মিক্স হৈ গ'ল ভাজিখিনি। এতিয়া আমি ইয়াতে এড কৰিম অলপ মিট মছলা। আৰু নিমখ, অলপমান নিমখ।
এতিয়া ভালকৈ লৰাই দিছোঁ। জুইটো একেবাৰে কমত থৈ দিলে এনেকৈ মছলাবিলাক দিলে ভাল হয়। মই এতিয়া কমত থৈ দিছোঁ। ভালকৈ লৰাই দিব, মছলাখিনি যেন ইয়াৰ লগত মিক্স হৈ যায়। ইয়াতে চয়া চচ ব্যৱহাৰ নকৰাকৈ কেনেকৈ আমি চাওমিন ঘৰতে বনাই খাব পাৰোঁ, কেনেকৈ ষ্টাইলৰ কিবা ফুলবান্তি দিলে ক্ষমা কৰিব। ভিডিঅ'টো চাই থাকক। এতিয়া প্ৰায় হৈছে আৰু অলপ ভাজিলে হৈ যাব। ফাইনেলি আমাৰ চাওমিন ৰেডি হৈ গ'ল। সেইটো চাওক।